ओम आदित्राय त्रसोमाय मंगलाय बुधाय च गुरु शुक्र शनिधरस्य राहवे केतवे नमः। नमस्कार, मैं कौस्तुभमणि शर्मा আপোনালোকৰ ওচৰলৈ 2018 বৰ্ষৰ ৰাশিফল লৈ আনিছোঁ। আশা কৰোঁ সকলোৱে চাব। মই আৰম্ভ কৰিছোঁ মেঘ ৰাশিৰ পৰা। 2018 বৰ্ষটো মেঘ ৰাশিৰ কেনে যাব ইয়াক মই আৰম্ভ কৰিছোঁ। মেঘ ৰাশি 2018 বৰ্ষটো আপোনাৰ বাবে আৰম্ভণিৰ পৰা খুব শক্তিশালী, নিজকে আপুনি শক্তিশালী অনুভৱ কৰিব আৰু পাৰিবাৰিক জীৱনৰ বিশৃংখলতা হ'ব পাৰে, কিন্তু আপুনি ব্যস্ত কাৰ্যসূচী থকাৰ বাবে এইটো আপোনাৰ বাবে কোনো অপকাৰিতা দিশ নাই। পাৰিবাৰিক ভাল ফলাফল দিব পাৰে। অক্টোবৰ মাহৰ পৰা আপোনাৰ কিছু শাৰীৰিক দুৰ্বলতা আহিব পাৰে। বৈবাহিক আৰু প্ৰেম সম্পৰ্কীয় আপোনাৰ ভাল। মই আহিছোঁ এইবাৰ বৃষ ৰাশিলৈ। বৃষ ৰাশি 2018 বৰ্ষৰ এই বছৰটোত আপুনি আপোনাৰ স্বভাৱৰ বাবে কিছু আক্ৰমণতাক হ'ব পাৰে। আপোনাৰ স্বভাৱে আপোনাক আক্ৰমণ কৰিব পাৰে। গতিকে আপোনাৰ পুৰণা যদি কিবা ব্ৰত স্বভাৱ আছে এইটো অকণমান এৰাই চলাটো ভাল। আৰু আপোনাৰ ইচ্ছা শক্তিৰ বিকাশ হ'ব। এটা কোনো নতুন কৰ্ম সংস্থাপনৰ বাবে বা চলিত কৰ্মটোৰ উন্নতিৰ বাবে এই বছৰটোত আপুনি চিন্তা কৰিব পাৰে। পাৰিবাৰিক ভাল। শাৰীৰিক দুই এটা অসুবিধা থাকিব পাৰে। আৰু 2018ৰ বৃষ ৰাশি ফলটো কিছু ভ্ৰমণৰ দিশ দেখা যায়। আপুনি হয়তো খুব দূৰলৈ তীৰ্থ ভ্ৰমণ কৰিব যাত্ৰাৰ যুগ এটা দেখা যায় ইয়াত। মই আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশি 2018 বৰ্ষৰ ৰাশিফল অনুযায়ী আপুনি উৎসাহেৰে পৰিপূৰ্ণ থাকিব। নেতৃত্ব প্ৰদানৰ সুবিধা আহিব পাৰে। ইয়াক আপুনি বুজি চাই গ্ৰহণ কৰাটো আপোনাৰ বাবে সুবিধাজনক হ'ব। আৰু সৰু সুৰা বিপত্তি থাকিব পাৰে। আৰু আপুনি এই বৰ্ষটো খুব সুন্দৰ বৰ্ষ হিচাপে গণ্য কৰিব পাৰে। উচিত বিকাশ হ'ব পাৰে আৰু দুই এটা সৰু সুৰা ব্যাধি থাকিব পাৰে। মই আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশি 2018 বৰ্ষটো এনেকুৱা এটা বছৰ, গভীৰ চিন্তাত পৰিব পাৰে আপুনি। যিকোনো ক্ষেত্ৰতে পদে পদে বিপদ দেখা যায়। আপুনি অনুভৱ কৰিব পাৰিব যে এই বছৰটো আপোনাৰ একেবাৰে ভাল নহয়। গতিকে আপুনি এজন ভাল দৃঢ় জ্যোতিষীৰ ওচৰত আপোনাৰ সমস্যাৰ বিষয়ে বা আপোনাৰ যদি জন্মপত্ৰিকা আছে এবাৰ দেখুৱাই নিশ্চয় ল'ব। বাকী পাৰিবাৰিক ভাল। মই আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি 2018 গণনা অনুযায়ী আপোনাৰ ধৰ্মীয় আৰু আধ্যাত্মিক ধাৰণাৰ উদ্গীৰণ হ'ব। এই বছৰটোত আপুনি বিভিন্ন ধাৰ্মিক কৰ্মৰ সৈতে জড়িত হ'ব পাৰিব। জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ মাজতে আপোনাৰ কিছু স্বাস্থ্যৰ অসুবিধা আহিব পাৰে। ইয়াৰ কাৰণে খুব বেছি জটিল স্বাস্থ্যৰ অসুবিধাও নহয়। ইয়াৰ কাৰণে চিন্তা কৰাৰ একেবাৰে প্ৰয়োজন নাই। বাকী পাৰিবাৰিক ভাল। মই আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশি 2018 বৰ্ষৰ ফল অনুযায়ী আপোনাৰ কাৰণে এটি সুউচ্চ শিখৰৰ আপুনি এই বছৰটোত লাভ কৰিব পাৰিব। আপুনি যদি ভাবি আছে মই কিবা ডাঙৰ কাম কৰিম বা খুব উচ্চ চিন্তা কৰি আছে, এইটো আপোনাৰ হয়তো সফল হ'ব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে ভাল। আৰু দৈহিক আপোনাৰ ভালে থাকিব।
পাৰিবাৰিক দুই এটা অশান্তি থাকিব পাৰে। ঘৰৰ দুই এজনৰ লগত হয়তো শত্ৰুতা হ'ব পাৰে, কিন্তু পিছলৈ এইটো নোহোৱা হৈ যাব। মই আহিছোঁ এইবাৰ তুলা ৰাশিলৈ। 2018 বৰ্ষৰ ৰাশিফল অনুযায়ী বছৰৰ আৰম্ভণিটোৱে আপোনাৰ দীপ্তিমান হৈ পৰিব। কিন্তু আপোনাৰ ব্যৱহাৰ নিয়ন্ত্ৰণ ৰাখিলে ভাল হ'ব। বৈবাহিক আৰু পাৰিবাৰিক জীৱনৰ সুখ শান্তিটো ধুনীয়া থাকিব, কিন্তু মাৰ্চ মাহ পৰ্যন্ত স্বাস্থ্য সম্পৰ্কিত কিছু সমস্যা থাকিব পাৰে। মই আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ 2018 বৰ্ষৰ ফল অনুযায়ী এই বছৰ কিছু চাঞ্চল্য লৈ আহিব আপোনাৰ বছৰটোৱে। আপোনাৰ দৃঢ়তাৰ লগতে এটা নতুন আশা দেখা যায় ইয়াৰ, আৰু আপোনাৰ পদোন্নতি কৰ্মোন্নতি দেখা পোৱা গৈছে। আপোনাৰ শৰীৰৰ ৰোগ ক্ষমতা বৃদ্ধি হ'ব। বছৰটো আপোনাৰ বাবে ভাল বুলিয়ে গণ্য কৰিব পাৰি। মই আহিছোঁ ধনু ৰাশিলৈ। 2018 বৰ্ষৰ গণনা অনুযায়ী ধনু ৰাশিৰ আপুনি জীৱনৰ উন্নতিৰ কাৰণে বহুত সুযোগ পাব। আপোনাৰ সংকল্প দৃঢ়তা লৈ যিটো নেকি কাম কৰিম বুলি ভাবি আছিলে, এই বছৰটোত পূৰ্ণ হোৱাৰ পূৰ্ণ সুযোগ আছে। আৰু নতুন উৎস দেখিব পাৰিব, আৰু আৰ্থিক উপাৰ্জন সফল হ'ব আপুনি। শনিদেৱৰ কঠোৰ দৃষ্টি থকা স্বত্বেও আপোনাক কিন্তু তেওঁ প্ৰেৰণাহে দিব। গতিকে আপোনাৰ শনি ভাল আছে, গতিকে আপোনাৰ উন্নতি দেখা যায় বৰ্ষটোত। মই আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতকৰ 2018 বৰ্ষৰ ৰাশিফল অনুযায়ী আপোনাৰ সিদ্ধান্ত এই বছৰত উন্নতিৰ ভিত্তি স্থাপন কৰিব পাৰে। ধন উপাৰ্জন কৰাৰ পথ আপোনাৰ সলনি হ'ব পাৰে। কঠিন প্ৰচেষ্টাই আপোনাক লাভৱান কৰিব। শাৰীৰিক ভাল থাকিব, পাৰিবাৰিক ভাল থাকিব। মই আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশি কিছু এই বৰ্ষ 2018 বৰ্ষটোত কিছু প্ৰতিকূলতাৰ সৈতে যুদ্ধ কৰিব লাগিব পাৰে। আপোনাৰ মন কিছু সময় হয়তো অশান্ত হৈ পৰিব পাৰে, কিন্তু আপুনি চিন্তা শক্তি আৰু নিজস্বতা কেতিয়াও ত্যাগ নকৰিব। আপোনাৰ ভাল হ'ব। আপোনাৰ অৰ্থনৈতিক উন্নতি দেখা যায়। আপুনি জানিব যে এই বৰ্ষটোত আপুনি ভিন্নজনে আপোনাৰ বন্ধুৱে হয়তো আপোনাৰ শত্ৰুতা কৰিব পাৰে। আপোনাৰ সঙ্গীৰ সৈতে যিটো নেকি যিকোনো মুহূৰ্ত কটাৰ সময়ত আপুনি সাৱধান থকাটো উচিত হ'ব। পাৰিবাৰিক ভাল, স্বাস্থ্য সম্পৰ্কীয় ভালে থাকিব। ইয়াকে লৈ পেলাই মই আজিৰ ৰাশিফল সামৰি মাৰিছোঁ। ধন্যবাদ।